বন্ধুসকল আপোনালোকক আমাৰ এই ড্ৰিম আসাম নামৰ অসমীয়া ইউটিউব চেনেললৈ স্বাগত। বন্ধুসকল আজি আমি কেমেৰা পাৰ্চন বাস্তৱৰ সৈতে মই শংকৰ কুমাৰ নাথে গোলাপ কুমাৰ নাথৰ সহযোগত আজি উপস্থিত হৈছে শংকৰদেৱৰ শ্ৰী শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান শ্ৰী শ্ৰী বট্ৰদৱা থানত উপস্থিত হৈছোঁ। তাৰ আগতে বন্ধুসকল আমাৰ এই অসমীয়া ইউটিউব চেনেলটি ড্ৰিম আসাম নামৰ এই ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰি লওক। এই যে ছাবস্ক্ৰাইব বটনটো এই বটনটোত ক্লিক কৰক আৰু তাৰ লগতে আহিব এটা বেল ঘণ্টা। সেই ঘণ্টাটো ক্লিক কৰি দিয়াৰ লগে লগে আমাৰ যিবোৰ ভিডিঅ' আহিব সেই ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন আপোনালোকে পাই যাব। তো আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এনেকৈ ঘটং মটং মটং ঘটং মটং ঘটং ঘটং মটং কৰি আমাৰ যিখন বাহনেদি আমাক এই মহান বাহনখনে লৈ গৈছিল সেই বাহনখনেৰে শেষত আমি পালোগৈ গন্তব্যস্থান বট্ৰদৱা থানৰ এই দৌল মন্দিৰ। চাওক আপোনালোকে এই ক্লিপটোত দেখাই পাইছে। বট্ৰদৱা থানৰ দৌল মন্দিৰ, যিটো দৌল মন্দিৰ তাত আপোনালোকে আহি শৰাই চৰাই দিব পাৰিব। আমি এই দৌল মন্দিৰৰ পিছফালে আছোঁ। এইটো আপোনালোকে ওপৰত দৌল মন্দিৰ দেখি আছে। আপোনালোকে কেমেৰাৰ পৰা মই দেখুৱাইছোঁ যিহেতু দেখিছে। আমি দৌল মন্দিৰ আছোঁ। ইয়াত খুব সুন্দৰ পৰিষ্কাৰ পৰিৱেশ। আমি যিহেতু পিছফালে আছোঁ আপোনালোকক সন্মুখৰ পৰাও আপোনালোকে দেখিছে চাগে আমি দেখুৱাব যত্ন কৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে এই ভিডিঅ'টো চাই থকাৰ অৱস্থাতে লাইকটো কৰি দিয়ক। আৰু যিটো ৰঙা ছাবস্ক্ৰাইব এতিয়াও যদি কৰা নাই আমাৰ চেনেলটো ছাবস্ক্ৰাইব তেনেহ'লে এতিয়াই কৰি লওক। এতিয়া দৌল মন্দিৰৰ আছোঁ। ইয়াৰ পৰা সেৱা কৰি যাম আৰু কীৰ্তনঘৰ চাবলৈ। ব'লক ক'তো নাযাব। চেণ্ডেল পিন্ধি ভিতৰত প্ৰৱেশ নিষেধ। হ'ব বাৰু একো প্ৰব্লেম নাই, মোৰ ইমান দামী চেণ্ডেল নহয় যিহেতু খুলি থলোঁ আৰু। এতিয়া আমি কীৰ্তনঘৰৰ ভিতৰলৈ যাম, মানে কীৰ্তনঘৰৰ ভিতৰলৈ। ৰ'ব এইখিনিতে অকণমান পিছুৱাই এজন বিখ্যাত ছিংগাৰক লগ পালোঁ। বট্ৰদৱা থানৰ দৌল মন্দিৰৰ পৰা আহি এতিয়া আমি কীৰ্তনঘৰ পাইছোঁহি। ইয়াত কীৰ্তনঘৰৰ প্ৰাংগণত এয়া নাটঘৰ। ইয়াতে চাগে নাটক চাটক কৰা হয় কোনোবা বিশেষ দিনত। আৰু আপোনালোকে দেখিবলৈ পাইছে ইয়াত চাওক বহুতো পুথিৰ যি আখ্যানবিলাক ইয়াত লিখা হৈ আছে শ্ৰীকৃষ্ণৰ কথাবিলাক। এইটো আচলতে নাটঘৰ। ইয়াতে চাগে নাটক চাটক কৰা হয়। আপোনালোকে চাই আছে এই কীৰ্তনঘৰৰ ওচৰৰ নাটঘৰৰ সামগ্ৰিক দৃশ্য। এইখনেই হৈছে সেইখন বিখ্যাত বাহন এইখনেই হৈছে সেইখন বিখ্যাত বাহন যিখন বাহনে আমাক আমাৰ গন্তব্যস্থান পোৱালেহি। এয়াই হৈছে প্ৰসিদ্ধ কীৰ্তনঘৰ, যি কীৰ্তনঘৰ শংকৰদেৱে স্থাপন কৰিছিল। এয়া কীৰ্তনঘৰৰ ভিতৰৰ সামগ্ৰিক দৃশ্য আপোনালোকে দেখিবলৈ পাইছে। শৰাই আপোনালোকে চাওকচোন। এই শৰাইকেইখন ঘৰত লৈ যাব পৰা হ'লে ইয়াত মই তামোল থলোঁ, বিশ্বাস কৰোঁ। ইমান ডাঙৰ শৰাই জীৱনত প্ৰথমবাৰ দেখিছোঁ। আৰু এই ডবাকেইটা চাওকচোন, ডবাকেইটালৈ অত ডাঙৰ ডবা। এইফালে যাওঁ। শংকৰদেৱে যিটো পাটনাট বুলি কয় সেইটো ব্যৱহাৰ কৰিছিল, তাৰ পানী ব্যৱহাৰ কৰিছিল। যাৰ পানীত গা ধুইছিল সেই পাটনাটটোৰ ভিতৰলৈ যাব চেষ্টা কৰিম, মানে ঘৰটোৰ ভিতৰলৈ। কেমেৰা পাৰ্চন বাস্তৱে দেখুৱাই আছে সামগ্ৰিক দৃশ্য। ইয়াৰ পাটনাটটো চাবলৈ মানুহৰ হেতাও পৰা
যদি ভিতৰলৈ চাব পাৰোঁ কেমেৰা পাৰ্চন বিকে দেখুৱাব বিচাৰিছোঁ। এয়া হ'ল পাটনাতৰ সামগ্ৰিক দৃশ্য। এতিয়া আমি বাহিৰলৈ যাম না কি? আকাশী গংগা ভক্তি সৰোবৰ। এয়া আমি আহি পাইছোঁ আকাশী গংগা। এতিয়া আমি আহি পাইছোঁ শংকৰদেৱৰ যুগৰে কিছুমান সংগ্ৰহ কৰি ৰখা বস্তু চাবলৈ সংগ্ৰহালয়ত। আহকচোন চাওঁ সেই বস্তুবোৰ। হ'ল শংকৰদেৱৰ দিনৰে এইটো লাইব্ৰেৰী ফুল। এইটো তাৰমানে সজাই থৈ চাগে বীৰৰ বাহুযুদ্ধ হোৱা সিংহৰ চিকাৰ ফুলৰ চানেকি এইবিলাক চব শংকৰদেৱৰ দিনৰ মুনি। এইবিলাক নিশ্চয় শংকৰদেৱৰ দিনৰ ভাওনা কৰা মুখা। আহক এইবিলাক পিতলৰ ইয়াৰ পিছত কিনো আৰু খানা চানা খাই কৰি গুচি আহিলোঁ। কিন্তু এইখিনিতে আপোনালোকক এটা বস্তু দেখুৱাম ব'লক। এতিয়া আপোনালোকে দেখিবলৈ পাইছে ইয়াত বাঁহৰ কামিৰে নিৰ্মিত এটা সিংহ। মই যদি পাৰোঁ এইটো দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিম। প্লিজ হেল্প মি। এইটো সম্পূৰ্ণ বাঁহৰ কামিৰে নিৰ্মিত। এইটো দেখিবলৈ পাইছোঁ সম্পূৰ্ণ বাঁহৰ কামি আৰু তমাল। যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ। গুড নাইট।